দান কৰি বিৰাট ভাল পায় নিস্বাৰ্থ দান দেই আপুনি যদি কিবা স্বাৰ্থ কিবা ভাবি পেলাই যে সাপোজ মোৰ এক্সিডেন্টটো নহওক এইকাৰণে মই দান দিছো সেইটো বেলেগ নহয় এইটো বৈদিক সংখ্যা শাস্ত্ৰত দান বুলি নকয় আমাৰ শাস্ত্ৰ মতে এইটো কয় বিজনেছ কিয় বিজনেছ এইটো দিছো এইটো পাম হয়নে এইটো দান নহল দানৰ অৰ্থ হ'ল নিস্বাৰ্থ তো আমাৰ শাস্ত্ৰত বৈদিক শাস্ত্ৰ মতে মই দান দিছে যদি একো স্বাৰ্থ নাই এনেই দিছে মই কুকুৰটোক যে খুৱাইছো তাৰ পৰা মোৰ এক্সপেক্টেশ্যন নাই সি কিবা মোক চাকৰি কৰি খুৱাব এনেকুৱা একোৱে নাই সি খাইছে মোৰ ভাল লাগিছে সেইটো কৈ দান যদি মই ক'লো কথাটো কৈছো এতিয়া কিছুমানে এটা কথা কয় যে ৰাহু কেতু ঠাণ্ডা কৰিবৰ কাৰণে কুকুৰ খুৱাব লাগে মই সেইটো হিচাপত যদি খোৱালো হয় এটা বিজনেছ হৈ গ'ল তহঁতক মই এইটো খুৱাইছো মোৰ ইন ৰিটাৰ্ণ কিন্তু মোক এইটো লাগিব ভাই তো ইনভেষ্ট কৰিছো ৰিটাৰ্ণ লগা হ'ল ন তো সেইটো দান নহয় মংগলে দান কৰে ৰাহু আৰু কেতুৰ কথা যে ক'লে ৰাহু কেতু বেয়া থাকিলে মানে এই জীৱ মানে কুকুৰক বিশেষকৈ কুকুৰক কলা কুকুৰ নহলে বা বগা কুকুৰক খুৱাব লাগে বুলি কয় বা পুহিব লাগে বুলি কয় সঁচানে সেইটো এটা মই সেইটোৱে মনে ক'লো বিজনেছ বিজনেছ ৰাহু কেতু যদি আপুনি বেয়া আমাৰ বৈদিক সংখ্যা শাস্ত্ৰ কেনেকুৱা হয় আমি বিজনেছ নকৰো বিজনেছ মানে জীৱনত দিয়ক যে আপুনি আপোনাক কিবা এটা লাগে সাপোজ আপুনি এইটো কৰক তো এইটো কৰিলে এইটো পাব এইটো হৈ গ'ল বিজনেছ তো ভগৱানৰ লগত আমি বিজনেছ কৰা ইমান সক্ষম নহয় আমাৰ শাস্ত্ৰ মতে আমি কি কৰিব পাৰো ৰাহুৰ কাৰণে কি কি প্ৰব্লেম হ'ব আপুনি জানিব তো সেইকেইটা প্ৰব্লেমৰ পৰা আপুনি নিজে প্ৰিপেয়াৰ হওক ৰাহুৰ কাৰণে কি হ'ব মাথাটো বেছি চলিব মেডিটেশ্যন কৰক বুজি পাইছেনে ৰাহুৰ কাৰণে মাথাটো বেছি চলিলে আপোনাৰ ইলিউজন হ'ব অপেন এয়াৰত খোজ কাঢ়ক য়োগা কৰক তো আপোনাৰ মাইণ্ডটো ঠাণ্ডা হ'ব ন তো এইবিলাক হৈছে ৰিমেডি আমাৰ শাস্ত্ৰত ইয়াতে কোনো বেলেগ নাথাকে আমাৰ মানে কি হয় আপোনাৰ যিকেইটা গ্ৰহ বাইপাৰ্ট লৈ আহিছে সেইকেইটাৰ কোৱালিটি আপোনাৰ তাতে আছে যেতিয়া কোনোবা বেলেগ গ্ৰহ সোমাব এই যে দশা মহাদশা এক্সট্ৰা এটা কোৱালিটি জন্মিব চাবচোন মানে কেতিয়াবা আপোনাৰ মানুহ এজন লাগে আগতেতো ই এনেকুৱা নাছিল এতিয়া কিয় হ'ল তো মষ্ট প্ৰবেবলি সেই গ্ৰহটো এক্টিভেট আছে যিটো গ্ৰহটো কেৰেক্টাৰ হৈ গ'ল বুজি পাইছে আৰু এটা কিছুমান কয় ন বিয়াৰ আগতে ই বেলেগ আছিল বিয়াৰ পিছত সেইটো এটা কনচেপ্ট আছে এইটো মানে কেনেকুৱা হয় মানে যেতিয়া কিছুমান গ্ৰহ থাকে কিছুমান ফৰ্মুলাত যদি পৰে তো কিছুমানে কি হয় হাজবেণ্ডটোৱে মাকৰ কথাই শুনা হৈ যায় ঘৈণীয়েকজনীৰ কথাই নুশুনে আৰু কিছুমান ফৰ্মুলাত যদি পৰে তেতিয়া তেওঁ ঘৈণীয়েকৰ কথাই শুনিব মাকৰ কথা নুশুনে আৰু এটা মিথ আছে মই মানে যিমান ছ'চিয়েল মিডিয়া যেতিয়া ভিডিঅ'বিলাক স্ক্ৰল কৰোঁ তেতিয়া দেখা পাওঁ যে বহুতে কয় যে আমি এই যে এক্সট্ৰা মেৰিটেল এফেয়াৰবিলাক যে থাকে সেইটো ডেট অফ বাৰ্থত গম পোৱা যায় নেকি ভেদিক নিউমাৰলজিয়ে কি পায় গম পোৱা মানে ডেট অফ বাৰ্থত গম পায় কুণ্ডলীখনৰ কিছুমান যোগ আহে সেইটো কেনেকুৱা এটা যোগ থাকে সেইটো যোগটো কুণ্ডলীখন বনালে ক'ব পাৰি আৰু সেইটো এনেকে মানে কেনেকুৱা সেইটো যোগটো যেতিয়া বনিব তেতিয়া চাওক সেইটো এক্সট্ৰেমেচিয়েল যোগে হয় কিন্তু এটা চাওক সেইটোৰ কাৰণে যে হ'ব সেইটো চিয়ৰছত নহয় কিয় নহয় মই কৈছো এগেইন 75% আপুনি চাপোজ মোৰ আছে এইটো যোগ চাপোজ মোৰ তাতে এক্সট্ৰেমেচিয়েল হ'ব কাৰণে মই অফাৰ পাইছো বা মই অফাৰ দিছো কাৰোবাক দিলেতো মোৰো 25% হৈ গ'ল পালো দ্যাট মিন্স 75% গ্ৰহৰ ফালৰ পৰা পাইছো একচেপ্ট কৰিম নে নাই সেইটোতো বহুত 25% নহয় তো সেইটোৰ কাৰণে হ'বই বুলি সেনেকুৱা নহয় কিন্তু মানে এইবিলাক যোগত মানে কিন্তু এক্সিডেণ্ট কি হয় সেইটো সিদ্ধান্তবিলাক বহুত খৰতকীয়া হয় এক্সিডেণ্ট হ'ব লগা থাকিলে বেমাৰৰ টাইমত 25%টো ক'ৰবাত নহয় ক'ৰবাত অলপমান সেই হৈ যায় কাৰণ বেমাৰটো হ'ব লগা যোগত বেমাৰ হ'বই হস্পিটেল যাব লগা যোগত যাব লাগিবই এক্সট্ৰা মেৰিজৰ পৰা এনেকা হোৱা বস্তু নহয় এইটো মানে বহুত দিনৰ প্ৰি প্লেনিং থাকে সেইটো যোগটো কি যোগ বুলি কয় এইটো আপোনাৰ কেনেকুৱা হয় ডেট অফ বাৰ্থত কিছুমান নাম্বাৰছ থাকিব লাগিব ডিপেণ্ড থাকে 75 75 থাকিব পাৰে 275 থাকিব পাৰে 675 থাকিব পাৰে কিছুমান যোগ থাকে সেই যোগ কেইটা ডিপেণ্ড কৰিব এক্টিভেট আছে নে নাই কুণ্ডলীখন চাব লাগিব একচুৱেলি আৰু ফৰ্মুলাৰ মতে মিলাব লাগিব যদি এক্টিভেট হৈ গৈছে তো আমি গম পাওঁ ডাইৰেক্ট ক'ব নোৱাৰো কিছুমান ক্লায়েণ্টক কিন্তু গম পাওঁ যে মই ডাইৰেক্ট শুৱনিখন চালে বা নাম্বাৰ চাৰ্টটো বনালে সেইটো গম পোৱা যাব কিন্তু সেইটো গম পোৱা যায় ভেদিক মানে অফাৰ পাইছে বুলি গম পোৱা যায় যে বাইদেউ আপোনাৰ তাতে বা দাদা আপোনাৰ তাতে বহুত অফাৰ পাব চাই ল'ব অলপ